আজি আমাৰ চিমেণ্ট চাপৰি অঞ্চলৰ কাৰণে বৰ ভাল দিন এটা। আমাৰ চিমেণ্ট চাপৰি যথেষ্ট বিশেষকৈ জোনাই সমষ্টিত, এই জোনাই সমষ্টিটোৰ মধ্য অংশ যথেষ্ট ডেভেলপমেণ্ট হৈ আছে। আৰু ইয়াতে আমাৰ ইয়াত ধেমাজি পলিটেকনিকটো ইয়াতে আছে। ইয়াতে ভাল ভাল অনুষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰও ইয়াতে হৈছে, ভাল ভাল অনুষ্ঠান হৈছে। তাৰে মাজত এটা বহুত প্ৰয়োজনীয় আমাৰ এটা ডিলাৰ দৰকাৰ আছিলে মটৰচাইকেলৰ। আমি নহ'লে ধেমাজি এনেকৈ বেলেগ বেলেগ জেগালৈ গৈ কিনিবলগীয়া হৈছিলে। ইয়াত বৰুৱা TVS মটৰ ডিলাৰশ্বিপ এটা আমাৰ ইয়াৰে উদীয়মান ব্যৱসায়ী বা দীপেন বৰুৱা তেখেতৰ নেতৃত্বত এইটো হৈছে। মই আজি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক শুভ উদ্বোধনীৰ কাৰণে মাতাৰ কাৰণে, আৰু আশা ৰাখিছোঁ ৰাইজে ইয়াৰ পৰা ভাল সুযোগ পাব আৰু ব্যৱসায়টো ভালকৈ চলক। আৰু এই যিখিনি অনুষ্ঠান এইটো হৈছে কোৱালিটি খুব ভাল। মই ইয়াতে আগতে চিলাপথাৰত মই TVSৰ আমাৰ বহু পুৰণি বস্তু মফেট XL 100 তাৰমানে এইটো কেতিয়াবা নাইকিয়া হৈ যাব পাৰে বুলি, কোম্পানী বনোৱা বন্ধ কৰিব পাৰে বুলি। TVS মটৰ কোম্পানী আছে, গোটেই পৃথিৱীত চবেই বন্ধ কৰি দিলে, কিন্তু অকল আছে। সেইকাৰণে মই ভাবিলোঁ যে TVS মটৰো কেতিয়াবা বন্ধ কৰিব পাৰে বুলি। সেইটোৰ প্ৰতি আগতে মই কলেজত পঢ়া দিনতে মফেট এটা লাগে বুলি ভাবি থকাটো মোৰ আশা পূৰণ হ'ল। আজি এবছৰ আগতে মই লৈছিলোঁ, ইয়াতে এতিয়াও আছে। চ' ভাল, এইটো খুব ৰিলায়েবল এইটো মটৰচাইকেল ব্ৰেণ্ডটো, আৰু এইকাৰণে এইটো ইণ্ডিয়ান ব্ৰেণ্ডো হয়। সকলোকে মই ইয়াৰ সুযোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু শুভেচ্ছা আজি আমাৰ দীপেন বৰুৱা আৰু বৰুৱা মটৰ TVS মটৰছক মই শুভেচ্ছা জনাইছোঁ। ভালকৈ আগবাঢ়ক, বিজনেছটো ভালকৈ হওক আৰু ৰাইজেও ইয়াৰ পৰা সুযোগটো লওক। ধেমাজি ডিষ্ট্ৰিক্টৰ লগতে নৰ্থ ইষ্টৰ এটা মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা ভাল দিন বুলি ভাবোঁ। কিয়নো আজি চিমেণ্ট চাপৰি মানে যি বৰুৱা TVSে যি আজি TVS মটৰচাইকেল আৰু ছাৰ্ভিচৰ ক্ষেত্ৰত যিটো এটা ৱৰ্ল্ড ক্লাছ মানে শ্ব'ৰুম দিবলৈ সক্ষম হ'ল। আপোনালোকে ইয়াতে হয়তো এই শ্ব'ৰুমটো আৰু যি ছাৰ্ভিচ চেণ্টাৰ ছেটআপ আছে, এইখিনি নৰ্থ ইষ্টৰ হয়তো এই অথৰাইজ ডিলাৰ ভিতৰত তাৰমানে 10টা শ্ব'ৰুমত নৰ্থ ইষ্টত এনেকুৱা শ্ব'ৰুম মোটামুটি আপোনাৰ প্ৰায় 100টামান এনেকুৱা শ্ব'ৰুম আছে, অথৰাইজ ডিলাৰ শ্ব'ৰুম। তাৰ ভিতৰত নৰ্থ ইষ্টৰ টপ 5টা শ্ব'ৰুমৰ ভিতৰত আমাৰ এই চিমেণ্ট চাপৰি বৰুৱা TVS আগে পিছে এনেকৈ থাকিব বুলি মোৰ এটা সমীক্ষাত আমাৰ TVSৰ কোম্পানী সমীক্ষা মতে মোক কৈছে। আৰু এই কোৱা কথাখিনি মই আজি চিমেণ্ট চাপৰি ৰাইজৰ সহযোগক মানে ব্যক্ত কৰিছোঁ। আৰু এই চিমেণ্ট চাপৰি ৰাইজে যাতে বৰুৱা TVSক খুব মৰম দিব বুলি মই আশা ৰাখোঁ। আৰু তেখেতে যেনে তেওঁৰ যুদ্ধ জীৱনত এই ব্যৱসায়ত সৈতে তেখেতে এটা নতুন মানে দিনৰ সূচনা হয় বুলি মই আশা কৰি আৰু শুভকামনা কৰি ইয়াকে কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিম। নমস্কাৰ, মোৰ নাম দীপেন বৰুৱা। মই চিমেণ্ট চাপৰিত বৰুৱা TVS অথৰাইজ ডিলাৰ এটা খুলিবলৈ কাৰণে সক্ষম হৈছোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ ব্যৱস্থাৰে উপলব্ধ, আৰু বিশেষকৈ ইঞ্চুৰেঞ্চ ৰেজিষ্ট্ৰেশ্যন আৰু পাৰ্টছৰ ব্যৱস্থা আছে, ছাৰ্ভিচিঙৰ ব্যৱস্থা আছে, আৰু ল' ডাউন পে'মেণ্টত আপোনালোকে বাইক পাবলৈ সক্ষম হ'ব। আৰু আমাৰ বিশেষকৈ চিমেণ্ট চাপৰিত আমি ছাৰ্ভিচিঙত বিশেষ অসুবিধা হয়, গতিকে ছাৰ্ভিচিংটোৱে গোটেইখিনি বস্তুৱেই পোৱা যাব। গতিকে চিমেণ্ট চাপৰি ৰাইজৰ লগতে আমাৰ আশে পাশে যিবিলাক অঞ্চল আছে সকলো ৰাইজে উপকৃত হ'ব। ইয়াত গোটেইখিনি বস্তু আমি উপলব্ধ কৰা হৈছে, আৰু গোটেইখিনি নতুন, আৰু বিশেষকৈ এক্সচেঞ্জ কৰিব পাৰিব ইয়াত, আৰু খুব বিল' ডাউন পে'মেণ্টে আপোনালোকে বাইক পাবৰ কাৰণে সক্ষম হ'ব। ধন্যবাদ। উদ্বোধন আমি একচুৱেলি আমাৰ 80 নং জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেত আহি আছে, খুব কম সময়ৰ ভিতৰত আহি উপস্থিত হ'ব। তেখেতৰ দৰে আমি অপেনিং কৰাৰ সিদ্ধান্ত লৈছোঁ।